আজিকালি ভাল পোৱাবোৰ প্ৰেমবোৰো অনৰীয়া হৈছে, জংঘল বিচাৰে। মানে জহনীত যোৱা, হেজাত যোৱা, বাঁক বাপেৰৰ তেজ খোৱা, মূৰ খোৱা। ৰাতিপুৱাতে ওলাই আহিছিলোঁ দাদা এজনৰ ঘৰলৈ। এই কাম আছিলে অৱশ্যে বৌজনীও লগতহে। ৰাতি টিপিয়া বৰষুণ এজাক দিলে। মই আকৌ দেখিলোঁ দেখোন চব শুকাই আছে, বৰ চাগে বোকা চোকা নহ'ব। আৰু বিশেষকৈ ময়ো বহুত দিন হ'ল সেইফালে নোযোৱা। ৰাস্তা পদূলিনো কেনেকুৱা সেইটো ইমানো নাছিলে। তাৰপিছত খোজকাঢ়ি যাম বুলি ভাবিছিলোঁ, কিন্তু দেখিলোঁ যে শুকাই আছে দেখোন, সেইফালেও চাগে শুকান ৰাস্তা পদূলি শুকানেই হ'ব। গতিকে মটৰচাইকেলখনকে লৈ যোৱা হওক। আৰু খোজকাঢ়িবলৈ আজিকালি অলপ এলেহুৱাও হ'লোঁ। এইটো মানুহৰ খুব বেয়া অভ্যাস এটা হৈছে গাড়ী মটৰবোৰ হোৱাৰ পৰা, খোজকাঢ়িবলৈ মন নোযোৱা হ'ল। গৈ আহি অৱস্থা এয়া, মটৰচাইকেল ঠেলি হেঁচি যেনে তেনে এইখিনি পালোহি। একেবাৰে জান বাহিৰ হৈ গ'ল। আজি ভিডিঅ'টোৰ আচল বিষয় অৱশ্যে এইটো নহয়। আচল কথাটো হ'ল কি, গৈ যেতিয়া নবৌজনী ঘৰ পালোগৈ, দেখিলোঁ পদূলিৰ মূৰতে অকণমান গৰম গৰম আহুল এটা যে ঘৰখনৰ ভিতৰত চলি আছে সেইটো অনুমান কৰিব পাৰিছিলোঁ। জ্বলা গোন্ধ এটা পদূলিতে পাইছিলোঁ অৱশ্যে। কিন্তু ৰাতিপুৱাই গ'লোঁ যেতিয়া সোমাই যাওঁ আৰু কিনো হৈ আছে অকণমান উমানো লোৱা যাওক। জপনাখন খুলি সোমাই গৈ দেখিলোঁ বৌজনীয়ে তামোল গছতে গৰুজনী বান্ধি গাখীৰ খীৰাই আছে। আৰু হাত আৰু মুখ দুয়োটাই দেখিছোঁ সমানে চলিছে। মুঠতে বৌৰ মুখত আজি গোটেই অসমীয়া গালিৰ গোটেই বকলাটো শুনিলোঁ, মানে একো বাকী নাই চাগে। আৰু এনেও বৌজনী মুখখন এবাৰ খোল খালে বন যে নহয় সেইটো বাৰু জানো, কিন্তু আজি অকণমান গালিবোৰ দেখিছোঁ সুকীয়া। মানে জহনীত যোৱা, হেজাত যোৱা, বাঁক বাপেৰৰ তেজ খোৱা, মূৰ খোৱা, মুঠতে একো বাকী নাই। এফালৰ পৰা খুৰীয়ে যি মন যায় হেঁপাহ পলুৱাই গালি বুজাই গৈছে। মই আকৌ কথাটো কি একো ধৰিব পৰা নাই। বোলো খুৰীক মাত খাৰ লগত হেৰি নহয় খুৰী, কথাটোনো কি? বেয়াও লাগিছে, কিনো কথা কিনো বতৰ, ৰাতিপুৱাই ওলালোহি লোকৰ ঘৰ এনেকুৱা পৰিৱেশ দেখি। পিছত বোলে খুৰীয়ে কথা হ'ল এনেকুৱা, ল'ৰাক বাইক লাগে, দদায়েৰে কষ্ট কৰি তাৰপৰা পকা মিস্ত্ৰী যোগালি কৰি হ'লেও মাটি বন্ধকত দি হ'লেও ল'ৰাক বাইক লৈ দিলে। বাকী লগৰ ল'ৰাবোৰ, কলেজীয়া ল'ৰাবোৰ সকলোৰে চবৰে বাইক, তাকো বাইক লাগে, বাইক নিদিলে উৎপাত, ঘৰত অশান্তি। অৱশেষত মাটি বন্ধক দি ধাৰ ধুৰ কৰি বাইকখন লৈ দিলে ইনষ্টলমেণ্টত। এতিয়া কাম কৰি যিকেইটকা পায় ঘৰখন চলাৰ উপৰিও ল'ৰা ছোৱালী পঢ়া শুনা খৰচ, গাড়ী ইনষ্টলমেণ্ট আটাইবোৰ দিবলগীয়া হয়। গৰু ছাগলী কিবা কিবি হাঁহ মুৰ্গী পুহি আছে কাৰণে ঘৰখন চলিবলৈ হয়। সিদিনা বোলে গাড়ীখন ক'ৰবাত খুন্দিয়াই ভাঙি কৰি ঘৰ উলিয়াইছেহি। এতিয়া ল'ৰাক বোলে গাড়ী ভাল কৰিবলৈ পইচা লাগে। সেইটোৰ পৰা উৎপাত, ঘৰত অশান্তি। তাকে খুৰীয়ে নাকৰ পানী চকুৰ পানী সমান কৰি দুখবোৰ গালিৰে উজাৰি নিজৰ চাগে মনটো সান্তনা দিছে। আৰু দুখনো নালাগিব কিয়, গালিনো নাপাৰিব কিয়? মাক বাপেকে ইমান কষ্ট কৰি ৰাতি দিন কৰি তেজক পানী কৰি দুপইচা দুঠি ঘটি আনি ল'ৰা ছোৱালী ভালৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ সপোন পূৰাবৰ কাৰণে ইমান চেষ্টা কৰে, সকলোবোৰ সুবিধা দিয়ে। নিজে কাহানি স্কুলৰ মুখ নেদেখা মাক বাপেকে ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিবৰ কাৰণে ইমান চেষ্টা কৰে। গোটেই জীৱনটো ভঙা চাইকেল চলাই জীৱন কটোৱা মাক বাপেকে ল'ৰা ছোৱালীক গাড়ী মটৰ কিনি দিয়ে, দামী দামী মোবাইল কিনি দিবলগীয়া হয় ল'ৰা ছোৱালীৰ উৎপাতৰ জেদত। তাৰপিছতো ল'ৰা ছোৱালীয়ে যদি মাক বাপেকৰ দুখ নুবুজে, খংটো উঠিবই, দুখটো লাগিবই। কথাষাৰ শুনি মোৰো বেয়া লাগিলে। সেইদিনা বোলে ছাগলী দুটা বিকিছিলে বোলে ফেন এখন কিনিবলৈ। দিনটো কষ্ট কৰি খুৰা ঘৰ সোমাইহি, ৰাতিও গৰমৰ অশান্তিত শুব নোৱাৰে, সেইকাৰণে বোলে ফেন এখন কিনিবলৈ ছাগলী দুটা বিকিছিলে। এতিয়া সেই পইচাকেইটাকে ল'ৰাই গম পাই এতিয়া লাগে উৎপাত। এইটো এটা উদাহৰণহে। এনেকুৱা ঘটনা, এনেকুৱা কাহিনী বহুত মাক বাপেকৰ হৈ আছে। এইটো কথাও স্বীকাৰ কৰিব লাগিব, আজিকালি ল'ৰা ছোৱালীবোৰ একো নমনা হৈছে। মাক বাপেকক নমনা হৈছে, দেওমনি একো নামানে, ডাঙৰক সন্মান কৰিব নাজানে, সৰু কেনেকৈ ব্যৱহাৰ কৰিব নাজানে, পেটৰ নাড়ী ছিগিল কি নিছিগিল, গুটখা পাণ চিগাৰেট ভাং ইত্যাদি সকলোবোৰ খাবলৈ লয়। খুৰীয়ে সেইবোৰো শুনালে। সকলোৰে ঘৰতে সকলো ল'ৰা ছোৱালীৰ এইবোৰে সমস্যা। তাৰপিছত
বাটে ঘাটে উদ্ভণ্ডালি অভদ্ৰামী কোনো সীমা নাই। মদ খাই উৎপাত, শেহতীয়াকৈ এচামে ড্ৰাগছতো হাত দিলেগৈ। ল'ৰা ছোৱালীবোৰ নিচাসক্ত হোৱাৰ কাৰণে চাগে সমাজখনত উশৃংখলতা আৰম্ভ হৈছে, সমাজৰ সুস্থিৰতাটো নাইকিয়া হৈছে। আৰু এই যুৱ উশৃংখলাটো এতিয়া বৰ্তমান সময়ত এটা বৰ চিন্তনীয় বিষয়। আজিকালি ক'লৈকো ওলাই যাব নোৱাৰে। বজাৰে সমাৰে হওক বা কোনোবা ৰাজহুৱা স্থান, কিবা পূজা পাৰ্বণ, বিহু উৎসৱ, ভাওনা, সভা, থিয়েটাৰ, আজিকালি ক'লৈকো যাব নোৱাৰে। এচাম ল'ৰা ছোৱালীৰ ইমানেই উদ্ভণ্ডালি, কেতিয়াবা নিজৰে খুব লাজ লাগে। নিজৰ ভণ্টিজনী, নিজৰ বাজনী, নিজৰ মা দেউতাৰ লগত আজিকালি যাব নোৱাৰে। অশ্লীলতাৰ সীমা অতিক্ৰম কৰি গৈছে। এনেকুৱা কিছুমান অশ্লীল আৰু অশালীন মন্তব্য কৰে, লাজত কেতিয়াবা তলমূল কৰি গুচি আহিবলগীয়া হয়। গা কিচকিচাই যায়, তথাপিও একো কৰিব নোৱাৰে। আজিকালি ল'ৰা ছোৱালীক কিবা এষাৰ ক'বলৈ যোৱা মানে কদু বাহত হাত দিয়াৰ নিচিনা একেই কথা। আৰু ইহঁতবোৰক জোকাই লোৱা মানে নিজৰ জীৱনটোলৈ টনাটনি হোৱা। গতিকে আজিকালি সেইকাৰণে চাগে সমাজখনত অসূয়া অপ্ৰীতিবোৰ বেছি হৈছে। নাৰী উৎপীড়ন, নাৰী নিৰ্যাতন, মাৰ কাট আদিবোৰ বেছি হৈছে। সিদিনাৰ কথা, আজিৰ পৰা 4 দিনমানৰ আগৰ কথা। অতিপাত গৰম সিদিনা। গৰম সহ্য কৰিব নোৱাৰি আবেলি সময়ত আমি কেইটামান গছ এজোপাৰ তলতে বহি আছিলোঁ। তাৰপিছত এজনে ফোন কৰিলে লগৰ এটালৈ, বোলে মোক হেনো এজন গাঁওবুঢ়াই লগ পাব বিচাৰিছে, ওচৰৰ গাঁওখনৰ গাঁওবুঢ়াজনে খুব সোনকালে মাতিছে। মই কোনো কথানো কি, গ'লোঁ। গৈ পোৱাৰ লগে লগে গাঁওবুঢ়া মহোদয়ে মাতি নি ক'লেগৈ, বোলে কথাটো হ'ল এনেকুৱা, বোলে এই জংঘলৰ ল'ৰা ছোৱালী এহাল সোমাই আছিলে, ওচৰে পাঁজৰে মাইকী মানুহ কেইজনমানে দেখিলে, ডেকা ল'ৰা কেইটামান গোট খাই পেলাই ধৰি বান্ধি থৈ দিছে। এতিয়া ক'ৰ কি কথা তুমি চিনি পোৱা নেকি? দেখিলোঁ মোৰ চকুৰ চিনাকি, বৰ বেছি বয়সৰ ল'ৰা ছোৱালী নহয়, খুব বেছি আপোনাৰ 14-15 বছৰীয়া ল'ৰা ছোৱালী। বোলে সুধিলোঁ কি কথা কি বতৰা, বোলে নহয় আমি কথা পাতিবলৈ আহিছিলোঁ, আহোঁতে কোনোবা ধৰিলে। কথা পাতিবলৈ ইমানবোৰ জেগা থাকোঁতে তহঁতি আকৌ জংঘলত কথা পাতিবলৈ আহিলি কিয়? আৰু মোৰতো আৰু বুজিবলৈ বাকী নাই, আজিকালি ভালপোৱাবোৰ প্ৰেমবোৰো মানে কি হৈছে, বনৰীয়া হৈছে, জংঘল বিচাৰে। আৰু এনেকুৱা ঘটনা এইটোৱেই নহয়, বহুত ঘটি আছে। বহুত ভাল ভাল ঘৰৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা নকৰিবলগীয়া কাম কৰি আছে। প্ৰেমৰ উন্মাদনাত, যৌৱনৰ উন্মাদনাত হাবিয়ে জংঘলে এনেকুৱা কিছুমান কাম কৰি আছে, যাৰ কাৰণে মাক বাপেকৰ মান সন্মান, নাক কাণ সকলো কাটিছে। আমিও প্ৰেম কৰিছিলোঁ, কিন্তু আমাৰ ভালপোৱাবোৰ, আমাৰ প্ৰেম কিন্তু এনেকুৱা নাছিল। আজিকালি প্ৰেমবোৰ কৈছোৱে বনৰীয়া হৈছে, জংঘল বিচাৰি ফুৰে। গতিকে এই কথাবোৰ আজিকালি খুব চিন্তাৰ বিষয়, চিন্তনীয় বিষয়। কেতিয়াবা ভাৱ হয় যে কিহৰ অভাৱত, কিহৰ দুখত ল'ৰা ছোৱালীবোৰ এনেকুৱা হৈছে। আজিকালিতো শিক্ষাৰো অভাৱ নহয়, আজিকালি ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত, তাৰপিছতো ল'ৰা ছোৱালীবিলাক যে এনেকুৱা হৈছে, তেতিয়াহ'লে এইটো শিক্ষাৰ কাৰণেতো হোৱা নাই সেই কথাটো নিশ্চিত। কিন্তু আন কাৰণ কি হ'ব পাৰে? না আমাৰ পৰিৱেশৰ অভাৱ, ভাল পৰিৱেশৰ অভাৱ, নে এই মোবাইল ইণ্টাৰনেটে ল'ৰা ছোৱালী বেয়া কৰিছে, নে মাক বাপেকৰ অভিভাৱকত্ব সঠিকভাৱে পোৱা নাই, কি কাৰণত নষ্ট কৰিছে? এই কথাবিলাক অকণ বিচাৰ কৰি চাব হ'ল। আজিকালি অকল ল'ৰা বুলিয়ে নহয়, ল'ৰাবোৰৰ কথাটো কৈছোৱেই, আৰু ছোৱালীবিলাকো পিছ পৰি ৰোৱা নাই। কেইদিনমানৰ আগতে নিজে পঢ়া স্কুলখনত ইণ্টাৰ ভেকেশ্যনত ৰিলছ বনাবলৈ গৈ চিগাৰেট টানি ইনষ্টাগ্ৰামত আপলোড কৰি যথেষ্ট ভাইৰেল হৈছে। বৰ বেছি ডাঙৰ ছোৱালী নহয়, 12-13 বছৰীয়া ছোৱালী। এইটো এটা উদাহৰণ মই আগবঢ়াইছোঁ। ছোৱালীবিলাকো যে অতি সাহসী হৈছে, এইটো এটা তাৰ উদাহৰণ। আজিকালি এনেকুৱা হৈছে, ফেচবুকেই হওক বা অন্যান্য যিবিলাক সামাজিক মাধ্যম আছে, এইবিলাক কেতিয়াবা চাব নোৱাৰা এটা অৱস্থা হয়। এনেকুৱা কিছুমান ফটো ভিডিঅ' ওলায়, নিজৰে কেতিয়াবা খুব লাজ লাগে, বুজিছেনে? কিছুমানে ভাইৰেল হ'বলৈ, কিছুমানে ৰাতিটোৰ ভিতৰতে বিখ্যাত হ'বলৈ, মানে কি ক'ম, পেট বুকু পিঠি উলিয়াই এনেকুৱা ভিডিঅ' বনায়, দেখিলে খুব লাজ লাগে। এনেকুৱা লাগে যেন আমি আৰু আদিম অৱস্থালৈ ঘূৰি গৈছোঁ। আৰু এইবিলাকে আমাৰ সমাজবোৰত বেয়া প্ৰভাৱ পেলায়, আমাৰ উঠি অহা প্ৰজন্মটোৰ ওপৰত খুব বেয়া প্ৰভাৱ পেলায়। এইবিলাকৰ ওপৰত কোনোবাই সমালোচনা কৰাটো খুব অস্বাভাৱিক কথা নহয়, কিন্তু কিছুমানে ইয়াৰ সমালোচনা কৰিবলৈ গৈ তৰল মন্তব্য কৰিছে, সেয়াও আমাৰ গ্ৰহণযোগ্য নহয়। গতিকে ছোৱালীবিলাককো মই এইখিনিতে কওঁ
নিজৰ মান মৰ্যাদা অটুট ৰাখি চলক, ভাল হ'ব। কাৰণ আজি গাভৰু কাইলৈ কোনোবা এখন ঘৰৰ বোৱাৰী হ'ব। এটা সময়ত নিজৰ এখন সংসাৰ তৰি নিজৰ একোটাকৈ পৰিয়াল চম্ভালিব লাগিব। নিজৰ সন্ততি হ'ব, ল'ৰা ছোৱালী হ'ব, সিহঁতকো ভাল শিক্ষা দি আগুৱাই নিব লাগিব, ভাল পৰিৱেশ দিব লাগিব। গতিকে ছোৱালীবিলাক সংশোধন হোৱাটো অতি প্ৰয়োজন বুলি ভাবোঁ। নাৰী জাতিটোৱে এখন সুস্থ সবল সমাজ গঢ়াত সক্ৰিয় আৰু অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। গতিকে আমি শ্ৰদ্ধা কৰোঁ নাৰীসকলক। গতিকে এনেকুৱা কাম নকৰিব যিটোৱে সমাজত এটা বেয়া প্ৰভাৱ পেলায়, আমাৰ উঠি অহা প্ৰজন্মটোৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। গতিকে যুৱ শৃংখলাটো বৰ্তমান সময়ত আমাৰ সমাজৰ কাৰণে এটা বেয়া কথা হৈছে, এইটো এটা ব্যাধিৰ দৰে হৈছে। গতিকে যুৱ শৃংখলাটোক আমি ৰোধ কৰিব লাগিব। তাৰ কাৰণ, যুৱ শৃংখলতাৰ কাৰণবোৰ বিচাৰ কৰি উলিয়াব লাগিব। আৰু তাৰ কাৰণে আমি অভিভাৱকসকলো কিছু সতৰ্ক হ'ব লাগিব। আমি সিহঁতক পৰিৱেশ দিব লাগিব। আপোনালোকৰনো কি ধাৰণা, কিহৰ কাৰণেনো আজিকালি ল'ৰা ছোৱালীবোৰ ইমান বিপথে গৈছে, ইমান নষ্ট গৈছে? আপোনালোকে কমেণ্টত লিখিবচোন সকলোৰে মতামতবিলাক, যোগাত্মক মতামতবিলাক লিখিব, যাতে আমি কাৰণবোৰ উলিয়াব পাৰোঁ। আৰু এইখিনি কথাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কেইবাদিনৰ পৰা ভাবি আছিলোঁ, সময় কৰিব পৰা নাছিলোঁ। আজি সময় সুবিধা পাই ভাবিলোঁ এই মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই গোটেই বিষয়টোৰ, এই যুৱ শৃংখলাটোৰ যাতে এটা সমাধান ওলায়, তাৰ কাৰণে আপোনালোকৰো সহযোগিতাৰ প্ৰয়োজন আছে। গতিকে আপোনালোকৰ সুন্দৰ মন্তব্যবোৰ কৰি যাব আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। যিসকলে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে এটা বেল আইকন আছে, সেইটোও টিপি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে। আৰু আপোনালোকে যথেষ্ট মৰম দিছে, গতিকে সকলোকে মোৰ মৰম শ্ৰদ্ধা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।